এই ক্ষেত্ৰত মই 28 তাৰিখত যি ঘটনা হৈছিল আমাৰ ওদালগুৰি চহৰতে মই নিজে এক্স আৰ্মি হয় তাৰপিছত মই সোমবাৰ দিনা ৰাতিপুৱা নিজৰ বাচ্চাটো স্কুলত এৰি থৈ গ'লো তাৰপিছত মই গাড়ী আছে মোৰ সুইফ্ট গাড়ী তাৰ লগত মই ভাড়াও মাৰো আৰু নিজৰ কাম কাজো চলাওঁ সেইটো গাড়ীৰ লগতে সোমবাৰ দিনা মই নিজৰ বাচ্চাটো এৰি ফালে স্কুলত মই ৰামজনাকি চক বলে এটা জায়গা আছে আমাৰ ওদালগুৰি টাউন মাজতে তাতে মই খাৰা কৰিছিল গাড়ীটো এটো খাৰা কৰা টাইমটো আছিল 8টা মান বাজি তাৰপিছত এই 8টা মান বাজাত খুব বৰষুণ দি আছিল বৰষুণ দিয়া টাইমত এজন অচিনাকি মানুহ আহি পাইছে আৰু মোৰ ওচৰত গাড়ীৰ ওচৰত তেওঁ সুধিছে তাৰপিছত আপুনি গুৱাহাটী ভাড়া যাব নেকি মই সুধিছে তাৰপিছত মই কৈছো মইতো ভাড়াই মাৰো আৰু মই কিয় যেনিবা ভাড়া নামাৰিম বুলি কম মই কৈছো ভাড়া মাৰে যাম গুৱাহাটী ক'ত যাব পল্টন বাজাৰ আচ্ছা যাম তেনেহলে আপুনি নাম্বাৰটো দিয়ক মোবাইলটো আপোনাৰ নাম্বাৰটো ডায়াল কৰি দি হেতৰ এটা মোবাইল আনিছিল কিপ্যাড মোবাইল তাৰপিছত মোৰ নাম্বাৰটো মই ডায়াল কৰি মোৰ মোবাইলত কল কৰি দিলো কল কৰাৰ পিছত নাম্বাৰটো লৈ গ'ল গুচি গ'ল দে 11টা মান বজাত আপুনি ৰেডি থাকিবি আমি মাতিম আপোনাক তাৰপিছত হ'ব দে স্যাৰ তাৰপিছত থাকি ঠিক 11টা নবজা আগতে 10 মিনিট আগত ফোন কৰি দিলে অফিচাৰে তেওঁ কৈছিল এজন অফিচাৰ যাব ৰেলৱে কলনীৰ পৰা কোৱাৰ্টাৰ আছে বুলি কৈছিল তাৰপিছত ঠিকে মই আহিলো ৰেল ষ্টেচন ওচৰত গাড়ীটো খাৰা কৰিলো তাৰপিছত হেঁতে আহিল কাৰেক্ট 11টা বজাত দুইজনে উঠাৰ পিছত মই ইফালে আমাৰ ওদালগুৰি গোলমা চক হৈ ফালে গাড়ীটো লৈ গ'লো তাৰপিছত বায়া টংলা হৈ যাব ওলাইছো আৰু তাৰপিছত আধা ৰাস্তা টংলা নাপাওঁ আগতে কৈছে অফিচাৰে ৰেলৱে অফিচাৰ জনে উঠি গৈছিল সি কৈছে মাজত চাহ খাম দে ৰখি দিবি ভাল জায়গা চাই পেলাই তাৰপিছত মই কৈ দিলো হ'ব দে স্যাৰ টংলাত চাৰিআলিত এটা চাহ দোকান ভাল আছে ধুনীয়াকে তাতে খাম তাৰপিছত চাৰিআলি গৈ পোৱাৰ পিছত মই চালো দোকানটো চাৰিআলিত সেইদিনা বন্ধ আছিল তাৰ মানে চাহ দোকান টংলাৰ চাৰিআলিটো ৰাতি 11টা মান বাজিছিল 11:30 মান কি আনি টাইমটো ইমান কিবা নাই তাৰপিছত মই কৈ দিলো ৰেলৱে অফিচাৰ স্যাৰ চাহ দোকানটো বন্ধয়ে এতিয়া খুদ খাম হ'ব দে বন্ধ যদি আৰু আগত চাম আৰু এনেকা আৰু আগত চাম বুলি কৈ দে মই যে আগত খাম দে তেনেহলে তাৰপিছত কুকৰাকাটা বলে এটা জায়গা আছে সিপাজাৰ যাওয়াৰ ৰাস্তা তাতে সৰু দোকান আছে আৰু চাহ দোকান এনে খোলাত দিছিল তাতে খাম বুলি মই গাড়ীটো ৰখাল তাতেও খাব নাপালো তাতেও চাহ দোকানী কৈছে এতিয়া নহ'ব দেৰি হ'ব চাহ তাৰপিছত মই কৈ দিলো স্যাৰ ইয়াতো চাহ দেৰি হ'ব বোলে এতিয়া কি কৰিম ছাৰে কৈছে দে একো নহয় আগত খাম ক'তবা মই কৈ দিলো সিপাজাৰত খাম চাহটো স্যাৰ তেনেহ'লে তাৰপিছত হ'ব দে মই কৈ দিলে আৰু তাৰপিছত ছাৰে গাড়ীত নুঠাকে আৰু টংলাত সেইটো কুকৰাকাটাতে এটা চিগাৰেট দোকানত সোমাই ফালে এক পেকেট চিগাৰেট আনিছে নিজেও খাইছে গাড়ীৰ ভিতৰত আৰু মোকো খুৱাব খুজিছিল মই মানা কৰি দিছে মই চিগাৰেট নাখাওঁ স্যাৰ মোৰ আদত নাই এনেকা বস্তু খাওয়াটো তাৰপিছত অ'কে ঠিকে আছে নাখাই যদি আৰু কি কৰিম তাৰপিছত যাই আছো সিপাজাৰ পোৱা নাই আধা ৰাস্তাত এই ৰেলৱে অফিচাৰ এটাৰ হেল্পাৰ নিচিনা যাক ৰাখিছিল নিজৰ লগত তাক কৈছে আপুনি ফোন কৰকচোন এটা জায়গাত বলে কৈছে আৰু মই ভাবিছো কোনটো জায়গাত ফোন কৰিব দিছে ছাৰে তাক এনেকা ডাউট কৰিছে মই তাৰমানে তাৰপিছত সি ল'ৰাজনে ফোন কৰিছে জনে গাড়ী যেনে ছাৰৰ লগত আছিল আৰু মোৰ কো ড্ৰাইভাৰ চিটত বহি আছিল আগতত সি ফোন কৰিছে কাৰোবাৰ মাইকী তাত না নিজৰ মাইকী না কাৰোবাৰ মাইকী তাৰ ফোনত ফোন কৰিছে যে কিবা সুধিছিল তাৰপিছত কি মাইকীয়ে কিবা সুধিছিল কিবা কামটো হৈছে বোলে নাই কামটো হোৱা নাই এতিয়া মই কথা নাপাতিম ফোনত মই বিজি আছো অলপ পিছত কথা পাতিম ফোনটো কাটি দিছে এইখিনি কথা পাতি পেলাই তাৰপিছত চুপচাপ গাড়ীৰ ভিতৰত টোপনি মাৰি যাই আছে আৰু দুজনো টোপনি মাৰি আছে মই পিছফালৰ পেছেঞ্জাৰো ময়ো চাইছো অফিচাৰক সিও টোপনি মাৰিছে আগত বহা জন সিও টোপনি মাৰি আছে তাৰপিছত গুৱাহাটী যাই পালে আৰু পল্টন বাজাৰ যাই পালে থানাটো পাৰ হলো থানা জাষ্ট
পাৰ হোৱাৰ লগে টাৰ্ণিং আছে এটা ফল্টন বাজাৰতে থানা ওচৰত CC ব্লক ৰাস্তা এইফালে তাতে পাৰ্কিং কৰি দিলে গাড়ীটো মই তাৰপিছত ছাৰে ওলাই গ'ল যোনে ৰেলৱে অফিচাৰ বোলে সি ওলাই গ'ল তাৰপিছত এজন তাৰ হেল্পাৰটো মোৰ লগত থাকি গ'ল গাড়ীত থকাৰ পিছত ঠিক কিবা মই সুধিছোঁ ছাৰে ক'ত গৈছে তাক হেল্পাৰক সুধিছিল হেল্পাৰে কৈছে ছাৰৰ কিবা থানাত ইটো থানাতে কাম আছে আৰু তাৰ খোকায়ো তাতে থাকে বোলে তাৰপিছত আচ্ছা হয় নেকি কিবা কাম কিবা ৰেলৱে অফিচাৰ না এই কিবা পুলিচ কিবা কিবি মাল মূল ধৰা হয় এনেকুৱা তাতে কিবা ষ্ট'ৰ হৈ কি আনি সেইটো ইনকুৱাৰীৰ কাৰণে আহে এনেকুৱা আৰু চাইন চুইন কৰিব লগা হয় কি আনি তাৰ কাৰণে আহে আচ্ছা হয় দে হ'ব পাৰে তাৰপিছত ঠিক 1:30মান বাজিল 1:30মান বজাত আমিতো ভোক লাগিল এই যোনে হেল্পাৰ গৈছিল ছাৰৰ লগত সি কৈছে মোক বৰ ভোক লাগিছে ময়ো কৈছোঁ ময়ো লাগিছে ভোক ময়ো খানা খাম তাৰপিছত তেনেহ'লে মই ছাৰক ফোন কৰি দিম সি ছাৰক মাতি দিলা ফোন কৰি ছাৰে আহি পেলাই সুধিলে আমাক আচ্ছা তহঁতে দুজনে কি খাবি টেনশ্যন ল'ব নালাগে কি খাবি ক 2-3বাৰ সুধিছে কি খাবি তাৰপিছত মই ক'লোঁ যিকোনো হ'লেও হ'ব ছাৰ আপুনি কি দিয়ে সেইটোও খাম তাৰপিছত বিৰিয়ানী এটা পলিথিনত 2 পেক কৰি আনিছে আৰু বিৰিয়ানী চিকেন বিৰিয়ানী এটা পেকেটতে পলিথিনত 2টা বেগ আছিল বিৰিয়ানীৰ তাৰপিছত আনিছে আনাৰ পিছত এজন হেল্পাৰক সবচে ফাৰ্ষ্টত ওপৰত টকাটো দিছে নিজৰ হেল্পাৰৰ তাৰপিছত তলৰটো মোক দিছে তাৰপিছত খাইছে হেল্পাৰো মই ভাবিছোঁ ভালেই দিছে ভালে মানুহ যদি কি বেয়া বস্তু দিব চিমেন বসুমতাৰীক ভাড়া লৈ গৈ এজন মানুহ আহি কেনে ষ্টেণ্ডত ভাড়া খুজিলে ভাড়া খোজাৰ পিছত তেওঁলোকক লৈ গ'ল লৈ যাই কেনে নেক্সট 2জন মানুহ ষ্টেচনৰ পৰা লৈ গৈছে লৈ যাই ষ্টেচনৰ পৰা কোনোবা অফিচাৰ যোৱা বুলি কৈছে পল্টন বজাৰত যাব পল্টন বজাৰত গৈ তাত আৰু ৰেক্স ঘূৰি অহা কথা তাৰপিছত তেওঁক লৈ গৈ কিবা প্ৰয়োজন খুৱাই দি তেওঁক বেহুচ কৰি গাড়ীখন লৈ যায় আৰু তাৰ কাৰণে আমি মানে বহুত দুখিত ইয়াৰ কাৰণে আমি চৰকাৰক দাবী জনাইছোঁ এনেকুৱা যেন আগত আৰু নহয় তাৰ কাৰণে আমি বিটিআৰ চৰকাৰক জনাইছোঁ যে আগতেও এনেকুৱা হৈছে আৰু মোৰ লগতো এনেকুৱা হৈছে এনেকুৱা ঘটনা যেন নহয় দুনাইবাৰ তাৰ কাৰণে আমি চৰকাৰক দাবী জনাইছোঁ আৰু যেন এনেকুৱা দুষ্কৃতি মানুহ আহি কেনে আমাৰ লগত এনেকুৱা কৰিছে এইটো বহুত দুখ হৈছে আমাৰ ট্ৰান্সপৰ্ট ক্ষেত্ৰ এৰিয়াৰ মানে যিখিনি ড্ৰাইভাৰ চালক এনেকুৱা হৈ থাকে আৰু আমি নিউজতো পাই থাকোঁ তেনেকুৱা যেন আৰু নেক্সট নহয় তাৰ কাৰণে আমি সকলো ৰাইজকে সহযোগ যোগাযোগ কৰি দিছোঁ তাৰ কাৰণে আমি চৰকাৰক বিটিআৰ চৰকাৰক জনাইছোঁ যে ইয়াৰ কাৰণে তদন্ত কৰিবলৈ আমি অনুৰোধ জনাইছোঁ সকলো যেন মানে শান্তি থাকে ড্ৰাইভাৰ সন্থা যেন ভালকৈ কাম কৰি চলি খাই থাকিব পাৰে ইয়াৰ কাৰণে আমি চৰকাৰক ধন্যবাদ জনাইছোঁ